Honorable Deputy Speaker Sir, ইয়াত বহুতজনে আমি বহুত আগবঢ়াটো আমি শুনিবলৈ পালোঁ। তো নিশ্চয়কৈ আমি উপলব্ধি কৰিছোঁ যে 6 শিডিউল কাউন্সিলবিলাকৰ চৰকাৰৰ যিটো বৰ্তমানৰ স্থিতি বা ৰাইজৰ যিটো আশা আকাংক্ষা এইটো নিশ্চয়কৈ ক'তবা নহয় ক'তবা ফুলফিল কৰাত এইটো সম্পূৰ্ণ হোৱা নাই। তাৰ কাৰণে মাজে সময়ে 6 শিডিউল কাউন্সিলবিলাকৰ পৰা বহুত অজৰা প্ৰতি আমি দেখিবলৈ পাইছোঁ। কিন্তু এইবেলি আমাৰ সন্মানীয় অসমৰ সবৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যিটো ইনিচিয়েটিভ, এই ইনিচিয়েটিভত আমি 6 শিডিউল কাউন্সিলবিলাকত বহুতো কাম কৰাটো দেখিবলৈ পাইছোঁ। তথাপিওতো আমি অনুভৱ কৰিছোঁ নিশ্চয়কৈ আকৌ বহুত কৰিনীয় আছে। কাৰণ আমাৰ 6 শিডিউল কাউন্সিলবিলাক বিশেষকৈ ইয়াত জনজাতিসকলৰ পিছপৰা অঞ্চলসমূহৰ কেনেকুৱা ধৰণৰ আমি উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে এই এলেকাসমূহত আমি 6 শিডিউল হিচাপে পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ আমি যিটো কোটাটো এমেণ্ডমেণ্টৰ কোটাটো আমি কৈ আছোঁ বা আমি 125 যিটো এমেণ্ডমেণ্ট বিলৰ কথা কৈছোঁ, আৰু যি বিলটো আনিলে নিশ্চয়কৈ আমাৰ 6 শিডিউল অঞ্চলসমূহত আকৌ উন্নয়ন কৰ্তকীয়াকৈ হ'ব বুলি বিশ্বাস কৰোঁ। কাৰণ 2019ত যিটো বিল অনা হৈছিলে আৰু 5 মাৰ্চত 2020ত এইটো ৰাজ্যসভা আৰু লোকসভাত প্লেচ কৰিছে, যদিও আজিলৈকে ডিবেট হোৱা নাই। 4-5 বছৰমান ৰৈ গ'ল আৰু ইয়াতো বোধহয় কিছুমান এমেণ্ডমেণ্টৰ প্ৰয়োজন আছিলে। আৰু এইটো যদি অনা হয়, আমি চাইছোঁ বিলবিলাকত ইয়াতেও এটা আমি দাঁতিকি ক'ব লাগিব, ইয়াত নিশ্চয় ফাইনেন্সৰ কথা ইয়াত আহি আছে যে BTR অঞ্চল হিচাপে ইয়াত 35 লাখ জনসংখ্যা আছে আৰু আমি ষ্টেট প্লেন বাজেটৰ পৰা 12% যিহেতুকে গোটেই অসমৰ মানুহৰ জনসংখ্যাৰ ইয়াত 12% মানুহ বসবাস কৰে। সেই অনুপাতে যিখিনি আমাক দিয়ে বা আমি পাইছোঁ বা কাউন্সিলে এইটো ব্যৱহাৰ কৰিছে, ইয়াত যথেষ্ট নহয় বুলি নিশ্চয় ফিল কৰিছে। তাৰ কাৰণে আৰ্টিকেল 280 যিটো আমাৰ ষ্টেট ফাইনেন্স কমিশ্যনে যিটো চেণ্ট্ৰেল আৰু ষ্টেটৰ লগত মিলি যিখিনি ষ্টেটত দিব লগা পইচাখিনি দিয়ে, ঠিক তেনেকুৱাকৈ কিবা এটা মেকানিজিমৰ যোগেদি এমেণ্ডমেণ্টৰ যোগেদি যে চেণ্ট্ৰেলৰ পৰা ডাইৰেক্ট ফাইনেন্স কৰি নাইবা এই আমাৰ 6 শিডিউল কাউন্সিলসমূহত আকৌ বেছি বিত্তীয় যিটো অনুদান এইটো বঢ়াই দিলে নিশ্চয় আমি বহুতো কাম কৰিব পাৰিব। আজি তাৰিখলৈকে আমি যিটো দেখিবলৈ পাইছোঁ বহুতো আন্তঃগাঁথনি ইয়াত হৈছে, কিন্তু বহুতো আন্তঃগাঁথনি হ'বলৈ কাৰণে বহুতো ইয়াত বাকী ৰৈ আছে। গতিকে বহুত টকাৰ প্ৰয়োজন। আৰু লগতে বিশেষকৈ মই আকৌ অনুক্ষেপ বিচাৰিছোঁ, পূৰ্বোক্ত বক্তাবিলাকে যদিও বা কৈছোঁ তথাপি ৰিপিট কৰিব খুজিছোঁ যে এডুকেশ্যনৰ ক্ষেত্ৰত বিশেষকৈ যিহেতুকে BTR অঞ্চলটো BSc, BTC আৰু BTR এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বহুত বছৰৰ পিছতহে গঠন কৰা হৈছে বা আমি একৰ্টৰ যোগেদি পাবলৈ সক্ষম হৈছোঁ। ইয়াত যিখিনি আমাৰ অঞ্চলত পঢ়াশালীবোৰ গঢ়ি উঠি স্থাপন হৈছে, এইটো বহুত পলমকৈ হোৱাৰ কাৰণে যিবিলাক প্ৰভিঞ্চিয়েলাইজৰ আমাৰ পলিচি লৈ আনিছিলে ষ্টেটত, সেই আওতাত পৰা নাই। তাৰ কাৰণে বহুত পঢ়াশালী আমাৰ পিছ পৰি ৰৈ গৈছে। আকৌ এটা নিশ্চয় আমি মনত কৰোঁ যে BTR একৰ্টৰ 6.3 যিটো দফা আছিলে এইটো কাৰ্যকৰী কৰিলে বা ইমপ্লিমেণ্টেশ্যন কৰিলে নিশ্চয় আমাৰ অঞ্চলত থকা যিবোৰ পঢ়াশালীবোৰ আছে এইটো চৰকাৰীকৰণৰ আওতাত আহি যাব। আৰু এই কথাটোক লৈ আমি বাৰে বাৰে ষ্টেট গভৰ্ণমেণ্টক আমাৰ কাউন্সিল তৰফৰ পৰা এইটো অনুজ্ঞা দিয়া হৈছিলে, কিন্তু আজি কপতি হৈ উঠা নাই। কিন্তু মোৰ আশাবাদী নিশ্চয়কৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইটো অতি সোনকালে হৈ যাব। আজি মই আপোনাৰ প্ৰতি এইটো হাউচত অৱগত কৰিছোঁ, নিশ্চয়কৈ এইটো আমি
ফলপ্ৰসূ হ'ম বুলি Thank you. সময়ৰ নাটনি বহুত ক'ব লগা আছিলে গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে থেংক ইউ টাইম দিয়াৰ ইচ্ছা আছিল মাননীয় সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা